ওয়েলকাম টু আমেজিং এষ্ট্ৰো ৱৰ্ল্ড। যদিহে আপুনি এই চেনেলটোত নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো প্ৰেছ কৰি দিব। আজি আমি কথা পাতিম সেই ব্যক্তিসকলৰ বিষয়ে যাৰ নাম পি আখৰেৰে আৰম্ভ হয়। যোন ব্যক্তিৰ নাম পিৰে আৰম্ভ হয় তেওঁলোকৰ চিন্তা ভাৱনা অন্য মানুহতকৈ পৃথক। তেওঁলোকৰ প্ৰতি মানুহ সোনকালে আকৰ্ষিত হৈ পৰে। তেওঁলোক কৰ্মশীল আৰু বুদ্ধিমান হয়। তেওঁলোক আত্মনিৰ্ভৰ আৰু নিস্বাৰ্থও হয়। পি আখৰৰ ব্যক্তিয়ে কেতিয়াও হাৰ নেমানে। যি কামে নকৰে সম্পূৰ্ণ নিষ্ঠাৰে কৰে। কোনোৱে কিবা ভুল কাম কৰা দেখিলে তেওঁলোক সহ্য নকৰে। তেওঁলোকৰ কাৰণে মান সন্মান সকলোতকৈ ডাঙৰ হয়। পিৰে আৰম্ভ হোৱা ব্যক্তিসকলৰ মন সদায় অশান্ত হৈ থাকে, কিন্তু বাহিৰৰ অৱস্থা চাই তেওঁলোকৰ মনৰ অৱস্থা বুজি নাপায়। তেওঁলোক মনৰ পৰা যিমানে অশান্ত হৈ নাথাকক, সমাজ আৰু পৰিয়ালৰ আগত হাঁহি মুখে থাকে। তেওঁলোক ভগৱানৰ ওপৰত আস্থা ৰাখে। আহক এতিয়া তেওঁলোকৰ প্ৰেমৰ বিষয়ে কথা পাতোঁ। তেওঁলোক প্ৰেমত বহুত বিশ্বাস কৰে আৰু যাক ভাল পায় তাৰ লগত কেতিয়াও বিশ্বাসঘাতকতা নকৰে। তেওঁলোক যিকোনো চিটুৱেশ্যনত নিজৰ পাৰ্টনাৰৰ সাথ দিয়ে। এতিয়া আহক জানো তেওঁলোকৰ শুভ বছৰ। প্ৰথম শুভ বছৰটো হৈছে 19 বছৰ, দ্বিতীয় শুভ বছৰটো হৈছে 22 বছৰ, তৃতীয় বছৰটো হ'ল 25 বছৰ আৰু চতুৰ্থ বছৰটো হ'ল 27 বছৰ। আৰু তেওঁলোকৰ বিবাহ বছৰটো 25 বছৰ, 26 বছৰ আৰু 28 বছৰ বুলি কোৱা হৈছে। ঠিক আছে বন্ধু বান্ধৱীসকল, আজিলৈ ইমানেই। ধন্যবাদ।